ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বিয়োগী কবি বুলি কাক জনা যায়? বিয়োগী কবি বুলি ৰঘুনাথ চৌধুৰীক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? বৰদোৱাত। নেক্সট কুৱেশ্যনটো হৈছে হ'ল গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল? জয়ৰাম দাস দৌলতৰায়ে। নেক্সট কুৱেশ্যনটো হৈছে হ'ল বৰপেটা সত্ৰ কোনে নিৰ্মাণ কৰোৱাইছিল? মাধৱদেৱে। নেক্সট কুৱেশ্যনটো হৈছে জোনবিল মেলা কোন জিলাত অনুষ্ঠিত কৰা হয়? মৰিগাঁও জিলাত। জাতিংগা গাঁও অসমৰ কোনখন জিলাত অৱস্থিত? ডিমা হাছাওত। তেজপুৰ ইউনিভাৰ্চিটি কোনজন মহান অসমীয়াৰ দান কৰা ভূমিত স্থাপন কৰা হৈছিল? বিষ্ণু ৰাভা। গীতিকবি বুলি কাক জনা যায়? পাৰ্বতী প্ৰসাদ বৰুৱাক গীতিকবি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? হীৰেণ ভট্টাচাৰ্যক। কুৱেশ্যন নম্বৰ 10 হীৰুদাই কেতিয়া ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰিছিল? 2003 চনত। নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? শোণিতপুৰ জিলাত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো হৈছে পানীদিহিং অভয়াৰণ্য ক'ত অৱস্থিত? শিৱসাগৰ জিলাত। অসম শিশু সাহিত্য ন্যাস কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? কাৰণ হৈছে 1987 চনত। অসমৰ কোনখন নদীক সোণৰ নদী বুলি কোৱা হয়? সোৱণশিৰি নদীক সোণৰ নদী বুলি কোৱা হয়। চম্পাৱতী জলপ্ৰপাত অসমৰ ক'ত অৱস্থিত? চম্পাৱতী জলপ্ৰপাতখন নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে আকাশীগংগা জলপ্ৰপাত অসমৰ ক'ত অৱস্থিত হয়? হোজাই জিলাত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কেইটা উপনদী দ্বীপ আছে? 2টা। নেক্সট কুৱেশ্যনটো হৈছে জাতিংগা কোনটো নদীৰ উপনদী হয়? জাতিংগা বৰাক নদীৰ উপনদী হয়। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ দক্ষিণ পাৰৰ উপনদীটোৰ নাম কি? কপিলী। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন জিলা বিটিআৰৰ অধীনস্থ নহয়? কোকৰাঝাৰ বাক্সা আৰু চিৰাং বিটিআৰ অধীনস্থ, কিন্তু বঙাইগাঁওখন বিটিআৰৰ অধীনস্থ নহয়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো নদী অৰুণাচল প্ৰদেশত কামেং নদী বুলি জনা যায়? জিয়া ভৰালিক। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইক স্কটলেণ্ড অফ আছাম বুলি জনা যায়? হাফলঙক। নেক্সট কুৱেশ্যন হৈছে অসমৰ পঞ্চতীৰ্থ বুলি কোন ঠাইক জনা যায়? হাজো। নেক্সট হৈছে অসমৰ পিৰামিড বুলি কাক কোৱা হয়? অসমৰ পিৰামিড বুলি চৰাইদেউ মৈদামক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে নলিনীবালা দেৱীক 1967 চনত কোনটো কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অলকানন্দাৰ বাবে।